Hi guys, welcome to my YouTube channel Bhargab blog. আৰু আজি মানে মোৰ মোবাইল এটা মানে অৰ্ডাৰ দিছিলোঁ। মোৰ আগৰ মোবাইলটো কি বেয়া হৈ গৈছে, সেইকাৰণে এইটো মোবাইল অৰ্ডাৰ দিছোঁ। অৰ্ডাৰ দি মানে আহিছে আৰু ফোন কৰিছে। মই বেলকনাকালি যাম এতিয়া, বেলকনাকালি যাই কিনে তাৰপিছত মোবাইলটো লৈ আহিম আৰু আনবক্সিং কৰিম। তো চাই থাকিব ভিডিঅ'টো। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all. Itu unboxing kori saya dia. Apalagi sakar, kimo balai sih. নতুন ভিডিও পাব আৰু এবাৰ নতুন মোবাইল নতুন ক্যামেরা Poco M4 5G Poco M4 5G এহাতৰ মোবাইল তামাম ফুটিত আছে আৰু আজি কেনেকুৱা লাগছে তোমাৰ ফাৰ্ষ্ট টাইমটো ভাল লাগিব না, ভাল লাগিব। এবাৰ ব্লগটো কেনেকুৱা ব্লগ বনাম একদম ধামাকা ব্লগ হ'ব। এবাৰ নগাঁও যাম, নগাঁও আমি যাই আছো 8 তাৰিখ মহানিপুঞ্জ মন্দিৰ চাব পারবো। তখন ভাল দেওয়া যাবে না মোবাইল ভাল দেওয়ার লোক আমার কথা নাই, আমার মানে মোবাইলটা প্রেজেন্ট আছে নাই দেখতে হবে দেয়া নাই আছে মোবাইল মোবাইল আছে, চাৰ্জাৰ আছে, চব আছে। আৰু কালাৰটো মই যি ভাবিছিলোঁ য়েল্লো কালাৰ আহিছে য়েল্লো কালাৰ ঠিকেই আছে। ইয়াৰ ফেভারিট কালার বলে ইয়েলো কালার আহি গেছে। এইটো আছে ফোন, এইটো আছে ব্যাগ, একদম আইফোন যেনে পায় আৰু গাইজ ফাইনেলি মোবাইলটো আনিলোঁ মই। আৰু এইটো হৈছে মোবাইল, এইটো Poco M4 5G। এইটো মোবাইল মানে অনলাইন কৰিছিলোঁ। অনলাইন কৰোঁতে 10,750 টকা লৈছে। আৰু মই 2 দিন পিছত চোৱাৰ পিছত মানে কি দামটো বাঢ়ি গৈছে, 13,500 হৈ গৈছে। আৰু এইটো মোবাইল ভালে গেমিং আছে, মই বাৰু গেম নেখেলোঁ, মানে মোৰ সেইটো গেমৰ কাৰণে বেষ্ট মোবাইল। আৰু 4GB ৰেম 64 মেমৰি। আৰু বাকী এনে কেমেৰা কোৱালিটি ভালে মই চাইছোঁ। আৰু গাইজ আৰু কভাৰটো আনিলোঁ, কভাৰটো একেলগে আনিছোঁ। এইটো কভাৰ এপলৰ কভাৰ আছে, এপলৰ মানে দেখাত আপোনালোকে ভাবিব পাৰে আইফোন বুলি, মানে বহুতে ভাবে ন এইটো আইফোনৰ মোবাইল বুলি, কিন্তু আইফোন নহয়, এই Poco M4 5G হয়। মানে এইটো ভাল আৰু সেইকাৰণে মই লৈছোঁ এইটো পক'টো। আৰু এইটো কভাৰৰ দাম আছিলে 160 টকা, মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ। আৰু গাইজ এইটো হৈছে Poco M4 মোবাইলেৰে মই ভিডিঅ' কৰি আছোঁ এতিয়া। আৰু এইটো আছিল নাৰ্জু, এই মোৰ লগৰ এটাৰ আছিলে, এইটো মোবাইলতে কৰিছিলোঁ। আৰু এইটো মোবাইলৰ কেমেৰা কেনেকুৱা আপোনালোকে ক'ব, মই ভিডিঅ'টো মানে কি দেখুৱাই দিছোঁ কেনেকুৱা। ইফালে ভাল বেকগ্ৰাউণ্ড চাওকচোন, ইফালে চাওক, ইয়াত ধুনীয়া লগা হৈছে। মানে ভিডিঅ'ৰ কাৰণে বেষ্ট আৰু ভিডিঅ'ৰ কাৰণে বঢ়িয়া হ'ব। 50 মেগাপিক্সেল আছে। তাৰপিছত আৰু ফোন কেমেৰা 8 নে কি আছে। আৰু মানে কি মোৰ যেতিয়া মানে আগৰ Redmi Note 7 Pro মোবাইলটো আছিল, তেতিয়া মানে মই চাই থাকোঁতে হঠাতে ছুইচ অফ হৈ গৈছিলে। ছুইচ অফ হৈ যোৱাৰ পিছত মই ভাবিলোঁ কিবা বেয়া হোৱা বুলি, কিন্তু বেয়া হৈছে, কিন্তু মই ভাবিছিলোঁ ভাল হ'ব, কিন্তু ভাল নহ'লে আৰু ভাল কৰিব নোৱাৰিলোঁ। সেইটো মোবাইল মানে বেয়া হৈ গ'ল। আৰু মোৰ যিটো আগৰ চেনেল আছিল ভাৰ্গৱ ব্লগ বুলি, সেইটো চেনেল মানে মোৰ ইমেইল আইডিটো আছিল, কিন্তু পাছৱৰ্ডটো পাহৰি গৈছোঁ। পাছৱৰ্ডটোৰ কাৰণে মোৰ সেইটো চেনেল আনিব নোৱাৰিলোঁ। তো আনিব নোৱাৰি নতুনকৈ এটা চেনেল খুলিছোঁ, আকৌ ভাৰ্গৱ ব্লগ বুলি আছে। তো তাৰে ভিডিঅ'টো মই দি দিছোঁ। মানে আগৰ এটা মন্দিৰত, মানে এই মৃত্যুঞ্জয় মন্দিৰত গৈছিলোঁ, মৃত্যুঞ্জয় মন্দিৰত যাওঁতে সেইটো ভিডিঅ' দিয়া গৈছে অলৰেডি। আৰু এতিয়া মই আকৌ এইটো মোবাইলৰ আনবক্সিঙৰ ভিডিঅ'টো দিম। আৰু মানে কি সেইটো চেনেলৰ কাৰণে মই আনিব নোৱাৰিলোঁ। তো এইটো ভিডিঅ'ত ছাপোৰ্ট কৰিব ভালদৰে। আৰু মই তাতকৈ এইটো মানে চেনেলত বহুত ধুনীয়া ব্লগ দিম। তো আপোনালোকে মোক এইটো ছাপোৰ্ট কৰিব। আৰু গাইজ সেইটো চেনেলত ছাবস্ক্ৰাইব আছিলে
400মান আছিলে 450 মানৰ পিছত মানে কি যেতিয়া ভিডিঅ' নিদিয়া হ'লো তাৰপিছত আকৌ ছাবস্ক্ৰাইবটো কমি গৈছে আৰু সবখিনি ডাউন হৈ গৈছে আৰু সেইটো ভিডিঅ'ত মানে সেইটো চেনেলত মোক নোপোৱাই আৰু আপোনালোকে চালে ভিডিঅ' পাব কিন্তু মোক আৰু তাতে ভিডিঅ' নিদিওঁ মানে সেই ভিডিঅ'টো মানে তাতে দিব নোৱাৰি আৰু সিফালে যদি মই সেইটো আনিব পাৰিলোঁ তেতিয়াহ'লে কথা নাছিলে কিন্তু মই সেইটো আনিব পৰা নাই আৰু মনটো ইমান ভালো নহয় যদিও মোবাইলটো আনিছোঁ ইমান মনটো ভালো নহয় কাৰণ আগৰ চেনেলটো পালে বেছি ভাল হ'ল হয় আৰু সেইটো চেনেলৰ কাৰণে মানে কি ক'ম আৰু বেয়া লাগিছে কাৰণ ইমানখিনি 8.5 মাহমান মই ভিডিঅ' কৰিছিলোঁ ভিডিঅ' কৰি লাষ্টত মানে কি তাৰপিছত মোৰ এতিয়া হঠাতে সেনেকুৱা হৈ গ'ল মোৰ বেয়া লাগিছে মই বহুতবাৰ চেষ্টা কৰিছিলোঁ ভিডিঅ' মানে চেনেলটো আনিব কিন্তু নোৱাৰিলোঁ আনিব তো একো নাই কিন্তু আকৌ এইটো চেনেল নতুনকৈ খুলিছোঁ এইটো চেনেল আপোনালোকে ছাপোৰ্ট কৰিব আপোনালোকক ভাল ব্লগ দি আছোঁ তো সেইটো চেনেলত ইমানখিনি মৰম চেনেহ দিয়াৰ কাৰণে থেংক ইউ ছ' মাছ আৰু এইটো চেনেলটো যাতে দিয়ে তো মই তাৰে কামনা কৰিলোঁ আৰু আপোনালোকে মৰম দিব চেনেহ দিব মই ভিডিঅ' ঢালিয়ে থাকিম আপোনালোকে সদায় পাই থাকিব আজিলৈ এইটো ভিডিঅ' এৰিলোঁ আৰু নেক্সট এটা ভিডিঅ'ত লগ পাইছোঁ তো আজিলৈ বাই বাই লাভ ইউ জয় আই অসম